প্ৰিয় বন্ধু বান্ধৱীসকল পূৰ্ণিমাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল কেতিয়াবা বাৰু আপোনালোকৰ এনেকুৱা হয়নে যে ঘৰত থাকিও আমনি লাগে বা কামলৈ গৈও আমনি লাগে আৰু কেতিয়াবা নিজকে অকণমান কিবা এটা ভাল সময় দিওঁ নিচিনা নালাগেনে? আজি মোৰো তেনেকুৱাই হৈছে আৰু সেয়েহে মই আজি উইদাউট ডেষ্টিনেশ্যনত মোৰ এই দুচকীয়া বাহনখনেৰে সৈতে ওলাই আহিছোঁ আৰু দিনটো ক'ত যাম ময়ো নাজানো, মোৰ বাহনখনেও নাজানে। যেনিয়ে পোনাম তেনিয়ে যাব। গতিকে আজি দিনটো মোৰ কেনেকৈ যায় আপোনালোকক দেখুৱামচোন। ৰাস্তাত গৈ থাকোঁতে ভাবিলোঁ আমাৰনো মাইকী মানুহবিলাকৰ কি সুখ দুখ হাঁহি কান্দোন আনন্দ ফূৰ্তি যি নহওক লাগে সকলোতে মাকৰ ঘৰখনে মনত পৰে। সেইকাৰণে পোনাই দিলোঁ মাৰ ঘৰলৈকে। আজি ভাবিলোঁ মাকে দেউতাকে অকণমান ছাৰপ্ৰাইজ দি দিয়া যাওক। কথামতে কাম এয়া আমাৰ কল্যাণীৰ পৰা মা আৰু দেউতালৈ কিবা কিবি লৈ ল'লোঁ আৰু গৈ পাইছোঁ। এয়া দেউতা ইফালে মোক কৈ আছে গম নাপায় আৰু মায়ে এয়া মোক একদম উধাই গালি পাৰিব লাগি গৈছে, মানে মই খবৰ নিদিয়াকৈ অহাৰ কাৰণে। এতিয়া বোলে মই হেনো সুদা ভাত খাব লাগিব। মাৰ লগত অলপমান কথা পাতি ভাবিলোঁ এইবাৰ ল'ৰালিক ৰোমন্থন কৰিবৰ বাবে আমাৰ মৰমৰ দিখৌ নৈখনৰ ফালে যাওঁ। এয়া গৈ আছোঁ ভাইটি আৰু মই। নৈখনৰ পৰিৱেশটো একেবাৰে আগৰ দৰে নহয়। এয়া যেনিয়ে তেনিয়ে খন্দা মেলাহে দেখা পালোঁ আৰু এয়া হ'ল একেবাৰে আমাৰ মৰমৰ দিখৌ নৈখন, যি নেকি এটা সময়ত আমি ল'ৰালিটো ইয়াৰ কাষেই পাৰ কৰিছিলোঁ। পুনৰ ঘৰলৈ আহি মাহঁতৰ লগত একদম ল'ৰালিৰ কথাবিলাকেই পাতিবলৈ লাগি গ'লোঁ। শুনিব দেই। কি গানটো আছিলে? অ' এটা কি কোনটো গান আছিলে? সৰুতে যে শুৱাইছিলে মোক, কি আছিলে সেইটো? অঁ কোনটো গকচোন অকণমান গাই দিয়কচোন। তাৰপিছত ইডোখৰ ইটো হ'ল আৰু পাহৰি থাকিলে নহ'ব নহয়। ইডোখৰ গওক। পাৰ কৰি নিবা তুমি গুৰি ধৰি এই বুৰু নাও মোৰ গোসাঁই জীৱনত সেইটো গান গালে মই শুই দিওঁ নি আৰু যাওঁ টোপনি যাওঁ নহয়। আৰু আছিলে বৰগীত গাইছিলে গোৱা নাই। অঁ বৰগীত গাইছিলে। অঁ বৰগীত গাইছিলে। মই বিয়া দিয়ালৈকে ই নাই ৰ'ব মই বিয়া দিয়ালৈকে মই কি আপোনাৰ লগতে শুইছিলোঁ নি? বিয়া দিওঁতে ইমান অকণমানিজনী একদম মুখখন ইমান ধুনীয়া হৈছে, নখালী সাজটো পিন্ধিলে। তাৰপিছতে এই আকৌ মই বিয়া দিয়ালৈকে অকল আপোনাৰ লগতে শুলো নি? অঁ নহয়, মই হেঁচা মাৰি ধৰি মাৰোঁ বুলি টোপনিত এই বাপেকে কাইকেই নিয়ে ল'ৰা পূৰ্ণিমাক লগত হোৱা তই বোলে টোপনিত বোলে হেঁচা মাৰিবি বোলে ছোৱালীজনী। অঁ মই কি জয়সাগৰত জন্ম হৈছিলোঁ নি? হে দেউতা হে ক'ত? অঁ এইখন শিৱসাগৰ। অঁ চিভিল হস্পিটেল হয় নাই? অঁ আলু ফ্ৰাই নহয় কেলে মাছটো ভাজা নাই নি তই? আকৌ কণী কেলে? হে সুদা ভাত কেনেকৈ খাবি? দাইল আছে। কি সুদা ভাত? মাছ থাকিলে মানে সুদা ভাত হয় নি? দাইল আছে বাৰু। হা দাইল আছে আৰু কি আছে? মাৰ মতে এয়া জীয়েকক হেনো সুদা ভাত খোৱালে দেই। সঁচাকৈয়ে মা দেউতাহঁতৰ ওচৰত থাকিলে সময়বোৰ কেনেকৈ পাৰ হৈ যায় গমেই পোৱা নাযায়। আৰু দেউতাই কৈছে তই যদি ঘৰলৈ যাৱ তেতিয়াহ'লে দিনে পোহৰে যাগৈ, ৰাতিলৈ বাট নাচাবি। এইবিলাক হ'ল দেউতাহঁতৰ অনুশাসন। এইবাবেই ভাল লাগে মনটো। এয়া চাওক শাক পাচলি লগতে এয়া এটা শ'ল মাছো দিছে, অলপমান বোলে শুকতি মাছো দিছে। আজি গোটেই দিনটোৰ সময়খিনি মোৰ বাবে ভাল লগা আছিল। পিছে সময় গতিশীল সময়ৰ সোঁতত পৰিৱৰ্তন হয় জীৱন। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ।